मधुदानवदारन देववरंबर बारिजलोचन शकरधरम् धरणीधर धारन ध्येयपरम् परमार्थ विद्याय शुभनाशकरम् करचोर्णित सेदीप भूरि भगं भगभूषण काश्रित पादजुगम योगनायक नागर बेश ऋषिरांश चोपीधन शरीर सुषिम सुशिश्यामर वायो निषव्यतनुम तनु मध्य गदेह शुभेशहनु हनुमंत हरीश सहाय रतम रतरांग परायण शत्रुनतम नट वर्तुल स्थूल सुदीर्घ भुजम भुजगाधिपयल्प शयनय जम अजरामर विग्रह विश्वगुरुं गुरुगोधन कामद कल्पतरुं। जय जयते সমূহ জ্ঞানন্বেষকাৰী শ্ৰোতা দৰ্শক মণ্ডলী, আপোনা সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু আগৰ ভিডিঅ'টিত যিসকলে দৰ্শন লাভ কৰি মোক আনন্দিত কৰিছে সেইসকললৈ মই আন্তৰিক শ্ৰদ্ধা বা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জয় জয়তে মই বিদেশী পণ্ডিত হোৰেছ হিউমান উইলছনে লিখা এটা কবিতা আৰম্ভ কৰিছোঁ। অমৃতং মধুৰং সম্যক সংস্কৃতাহি ততোধিকম দেবভোগ্য ইদং তস্মাৎ দেবভাসেতি কথ্যতে ন জানে বিদ্যতে কিং তৎ মাধুর্যমেব সংস্কৃতম সর্বদেব সমন্মত্বা যেন বৈদেশিকা বয়ম। যে অমৃত মধুৰ আৰু সংস্কৃত তাতকৈও মধুৰ, আৰু সেইকাৰণে ইয়াক দেৱভাষা বুলি কোৱা হয়। মোৰ দৰে বিদেশী পণ্ডিত এজনে, বিদেশী লোক এজনে এই সংস্কৃত শাস্ত্ৰই কি আছে, ইয়াত কি মাধুৰ্যতা আছে মই ক'ব নোৱাৰোঁ, এইবুলি তেওঁ অভিভূত হৈ এই কবিতাটি লিখিছিল। যে নহওক, আমি আজি প্ৰথম শ্লোকটি আৰম্ভ কৰিছোঁ। 1 নম্বৰ, পৰোপকাৰায় বহন্তি নদ্যঃ পৰোপকাৰায় দুহন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় শতাংহি জীৱনম। অৰ্থটো হৈছে যে পৰৰ উপকাৰৰ কাৰণে বহন্তি নদ্যঃ নদীবিলাক বৈ গৈছে, পৰৰ উপকাৰৰ কাৰণে গায়ে গাখীৰ দিয়ে, আৰু পৰৰ উপকাৰৰ কাৰণে গছে ফল দিয়ে, পৰৰ উপকাৰৰ কাৰণে সৎলোকৰ জীৱন। আমি দেখিছোঁ যে নদীবিলাক, সকলো সভ্যতা নদীৰ পাৰতে গঢ়ি উঠে। এই নদীৰ পানী আমি সকলো জীৱকুলে ভক্ষণ কৰোঁ, খাওঁ, আৰু তাৰ উপৰি তাৰ পানী জলসিঞ্চনেই হওক, বৈদ্যুতিক কামতেই হওক ইয়াক ব্যৱহাৰ কৰা হয়। ই পৰৰ উপকাৰৰ কাৰণে ই সদায় বৈ আছে। ঠিক তেনেকৈয়ে গছে ফল দিয়ে, সেই ফলবিলাকো গছজোপাৰ কাৰণে একো নহয়, সি লোকৰ কাৰণে সেই ফলবিলাক দিয়ে, যাক খাই আমাৰ জীৱকুলে পুষ্টি সাধন কৰিছে। তদ্ৰূপ গৰুৰ গাখীৰখিনিও একেই। গৰুৱে নিজৰ কাৰণে নকৰে, নিজৰ পোৱালিটোৰ কাৰণে যিখন দিয়ে, বাকীখিনি সকলোৰে মংগলৰ কাৰণে জীৱসমূহক সি দিয়ে, উপকাৰৰ কাৰণে। আৰু সেইদৰে পৰোপকাৰায় শতাংহি জীৱনম, পৰৰ উপকাৰৰ কাৰণেই সৎলোকৰ জীৱন।
পৃথিৱীত বহুত মানুহ জন্ম হৈছে, মৰিছে, কিন্তু যিসকলে জীয়াই থাকি দেশৰ বা দহৰ কিবা কৰিব পাৰিছে, তেওঁৰ এই জীৱনটো মংগল। পৰিবৰ্তিনী সংসাৰে মৃতঃ কো বা ন জায়তে সজেন জাতেন জাতি বংশসমন্বিত। যে পৰিৱৰ্তনশীল পৃথিৱীখনত কোন মৰা নাই, কোন জীয়াই থকা নাই, কিন্তু যি জন্ম লাভ কৰি দেশৰ সমাজৰ কিবা কৰিব পাৰিছে, তেওঁৰ এই জীৱনটো সাৰ্থক। উদাহৰণস্বৰূপে আমি মহাত্মা গান্ধীৰ কথাকেই কওঁ, বা জৱাহৰলাল নেহৰুৰ কথাকেই কওঁ, চৰ্দাৰ বল্লভভাই পেটেলৰ কথাকে কওঁ, বা অসমৰ ঠিক ৰাজনীতিবিদসকলৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথাই কওঁ, বা আজিৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই কওঁ, বা ঠিক তেনেকৈ শিল্পীসকলৰ ভিতৰত লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকালৈ জুবিন পাপনলৈকে কওঁ, এই সকলোবিলাকে সদায় উপকাৰৰ কাৰণেই তেওঁলোকে জীৱনটো আগবঢ়াই নিছে। এইখিনিতে সাধু ক'ব বিচাৰোঁ যে যিটো বৃত্তাসুৰ পৃথিৱীত জন্ম লাভ কৰিছিলে, সেই বৃত্তাসুৰৰ অত্যাচাৰত থাকিব নোৱাৰি দেৱতাসকলো ভয়ত পলাবলগীয়া হৈছিলে। আৰু সদৌ শেষত সেই বৃত্তাসুৰৰ ভয়ত ব্ৰহ্মাৰ বৰ লাভ কৰি বৃত্তাসুৰে স্বৰ্গ জয় কৰিছিলেগৈ। আৰু গোটেই ভয়ত ত্ৰস্তমান হোৱা দেৱতাবিলাকে আকৌ সেই ব্ৰহ্মাকে সেৱা সৎকাৰ কৰি বৰ লাভ কৈছিলে যে তোমালোকে যদি দধীচি মুনিৰ হাড়েৰে সৈতে ব্ৰজ তৈয়াৰ কৰি পেলাই বৃত্তাসুৰক মাৰিব পাৰা, তেতিয়াহে বৃত্তাসুৰক মাৰিব পাৰিবা, নহ'লে বৃত্তাসুৰক মাৰিব পৰা নাযাব। কিন্তু তেতিয়া দেৱতাসকলে গৈ দধীচি মুনিৰ ওচৰ চাপিছিলেগৈ, মুনিক সকলো দুখৰ কথা কৈছিলে, আৰু মুনিয়ে সকলো শুনি পৃথিৱীৰ বা স্বৰ্গৰ সকলোৰে মংগলৰ কাৰণে নিজৰ জীৱন দান দিছিলে ইচ্ছাকৃতভাৱে, আৰু সেই তেওঁৰ হাড়েৰে সৈতে নিৰ্মিত বজ্ৰই বৃত্তাসুৰক মাৰিছিল। পৰৰ উপকাৰৰ কাৰণে তেওঁৰ জীৱন নিজেই ত্যাগ কৰিছিল। এইটো আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ। ঠিক তেনেকৈ এতিয়া তাৰ পিছৰটো শ্লোকলৈ আমি আহোঁ। বিদ্যা নাম নৰস্য ৰূপমধিকং প্ৰসন্ন গুপ্তং ধনম বিদ্যা ভোগ কৰি যশ সুখ কৰি বিদ্যা গুৰুনাং হি গুৰু। বিদ্যা বন্ধুজনো বিদেশ গমনে বিদ্যা পৰং দৈবতম বিদ্যা ৰাজসু পূজিতা নত ধনম বিদ্যা বিহীন পশু। বিদ্যাই মানুহৰ অধিক ৰূপ, ই লুকাই ৰখা ধনৰ নিচিনা। বিদ্যা ভোগ কৰি, বিদ্যাই ভোগ কৰে, ভোগ দান কৰিব পাৰে। যশ সুখ কৰি, যশ সৃষ্টি কৰিব পাৰে। বিদ্যা গুৰুনাং হি গুৰু, বিদ্যা গুৰুৰো গুৰু। বিদ্যা বন্ধুজনো বিদেশ গমনে, বিদেশলৈ যাবৰ সময়ত বিদ্যা বন্ধুস্বৰূপ। বিদ্যা ৰাজসু পূজিতা, বিদ্যাক ৰজাই পূজা কৰে। নত ধনম, ধনক পূজা নকৰে। বিদ্যাবিহীন পশু, বিদ্যাবিহীন লোক পশু। যে বিদ্যা নামৰ নৰস্য ৰূপমধিকং, যে ৰূপটো মানুহৰ এটা গুণ বুলিয়ে ক'ব লাগিব, কাৰণ ৰূপ সকলোৱে ভাল পায়। কিন্তু যিবিলাক মানুহৰ ৰূপ নাই, দেখিবলৈ কুৎসিত, সেইবিলাক মানুহৰ যদি বিদ্যা থাকে, তেওঁ সেই বিদ্যাৰ বলতেই তেওঁ ধুনীয়া সুন্দৰ। যেনে চক্ৰেটিছৰ কথা ক'ব পাৰোঁ। বিশ্ববিখ্যাত দাৰ্শনিক চক্ৰেটিছ দেখিবলৈ অতিকে কুৎসিত আছে। ঠিক তেনেকৈয়ে আমি চাণক্যৰ কথা ক'ব পাৰোঁ। চাণক্য ধনন্দৰ ৰাজসভাত আছিল, অতিকে কুৎসিত ব্ৰাহ্মণ, যিটো ব্ৰাহ্মণক ধনন্দই টিকনিত ধৰি ৰাজসভাৰ পৰা উলিয়াই দিছিল। আৰু সেই চাণক্যই মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্তৰ লগ লাগি পেলাই ধনন্দক পৰাস্ত কৰিছিলে। আৰু সেই সময়ত সেই চাণক্যই শেষত কৌটিল্য হৈছিলে, আৰু যি কৌটিল্য অমৰ সৃষ্টি অৰ্থশাস্ত্ৰ সৃষ্টি কৰি থৈ গৈছিলে। গতিকে এই সকলোবিলাক হৈছে বিদ্যাৰ পৰা। বিদ্যা গুপ্তং ধনম, লুকাই ৰখা ধনৰ নিচিনা। বিপদ যেতিয়া আহিব, তেতিয়া লুকাই ৰখা ধনখিনি যেনেকৈ খুবেই প্ৰয়োজন হয়, সেনে বিদ্যান মানুহৰ মৰণ নাই। তেওঁলোকৰ সেই বিদ্যাৰ বলত এই ধনৰ সৃষ্টি কৰি পেলাই তেওঁলোকে তৰিব পাৰিব। বিদ্যাৰ ফলত তেওঁ ভোগ লাভ কৰিব পাৰিব, বিদ্যাৰ ফলত যশ লাভ কৰিব পাৰিব।
আৰু বিদ্যা গুৰুৰো গুৰু। আমাৰ শংকৰদেৱ গুৰুৰো গুৰু, আদি গুৰু, শ্ৰেষ্ঠ গুৰু, গুৰুৰো গুৰু। বিদ্যাৰ বলত তেওঁ যদি এইবিলাক কীৰ্তন, দশম, ভাগৱত সৃষ্টি নকৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ সেইখিনি হ'ব নোৱাৰিলেহেঁতেন। কিন্তু বিদ্যাৰ বলতে সকলো সৃষ্টি কৰিব পাৰিছিলে। বিভিন্ন সংস্কৃত শাস্ত্ৰ মন্থন কৰি তেওঁ সেইবিলাক সৃষ্টি কৰিছিল। সেইকাৰণে তেওঁ গুৰুৰো গুৰু হ'ব পাৰিছিল। বিদ্যা ৰাজসু পূজিতা, বিদ্যাক ৰজাই পূজা কৰে। এতিয়া এইখিনিতে আমি আৰু এটা কথা সৰু কথা ক'ব পাৰোঁ, কেনেকৈ ৰজাৰ পূজিত হয়। যে ৰজা নৰনাৰায়ণ ৰাজসভাত যিসকল ব্ৰাহ্মণ পণ্ডিত আছিল, সেই ব্ৰাহ্মণ পণ্ডিতসকলে ৰজাক অভিযোগ দিছিল যে তেওঁলোকে যাগ যজ্ঞ আদি কৰি পেলাই সমাজখনক বিপথে পৰিচালিত কৰিছে। তেতিয়া ৰজা নৰনাৰায়ণে শংকৰদেৱক ৰাজসভালৈ মাতি আনিছিলে। আৰু ৰাজসভালৈ তেওঁ যেতিয়া আহে, তেওঁ এটি স্তৱক গাই আহিছিলে, মধুদানবদাৰণ দেৱ বৰম বৰবাৰী জলোচন শকৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যায় শুভ নাশকৰম করচোর্ণিত সেদীপ ভূরি ভগং ভগভূষণ কর্ষিত পাদ যুগম। যে মধু দৈত্যক যি সংহাৰ কৰিছিল, যিজনে অতি সুন্দৰ পদ্মলোচনযুক্ত চক্ৰধাৰী, গোবৰ্ধনধাৰী, অমংগল নাশ কৰোতা, বিদ্যাৰ ধাৰক পৰম দেৱতা, সেই বিষ্ণুক মই নমস্কাৰ কৰোঁ বুলি তেওঁ গাই পেলাই প্ৰৱেশ কৰিছিল। আৰু তাৰপিছত ৰজাই তেওঁৰ কথা শুনি, সকলো পণ্ডিতৰ কথা শুনি তৰ্ক বিতৰ্ক শেষত ৰজাই কৈছিল যে তোমালোকৰ ভিতৰত যদি কোনোবাই ভাগৱত শাস্ত্ৰখন ভুৰুকাত ভৰাই আনি মোক দেখুৱাব পাৰা, তেতিয়াহ'লে মই বুজিম তোমালোকৰ পাণ্ডিত্য কিমান, আৰু সেইটো যদি কৰিব পাৰা মই তেতিয়াহে তোমালোকৰ এই অভিযোগটো মানি ল'ব পাৰিম। কিন্তু বাকীসকল পণ্ডিতে নোৱাৰিলে। কিন্তু শংকৰদেৱে কি কৰিলে, তেওঁ ভুৰুকাত হাতী ফুৰোৱাৰ কাৰণে সেই এটা উপমাহে মাত্ৰ তেওঁ গুণমালা কিতাপখন লিখি পেলাই ৰজাৰ হাতত দিলে, যিখনৰ গোটেই ভাগৱত শাস্ত্ৰখনৰ ভিতৰত সোমাই আছে বুলি ক'ব পাৰি। আমি গুণমালাৰ এটি পংক্তি গাব বিচাৰিছোঁ। নমো লক্ষ্মীপতি জগতৰ পতি চৰণে প্ৰণতি কৰিছোঁ সম্প্ৰতি গুণ চিন্তামণি সংসাৰ তৰণি পাপেৰ অগণি ঘোষিও কচনি ইটো বিতুপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে সাধুজন শুনিও দশময়াতি নিৰূপম কৃষ্ণৰ পৰম জনম কৰম দৈতে ভিৰিল ভাৰে পিৰিল দুখ সাক্ষী দিল পৃথিৱী কান্দিল ব্ৰহ্মায় পাঠন্তে আশী ভগৱন্তে জন্মিলা জ্বলন্তে দৈৱ কীত হন্তে। এনেকৈ গুণমালাখন তেখেতে সৃষ্টি কৰিল আৰু সেই কিতাপখন ৰজাৰ হাতত প্ৰদান কৰিলে। ৰজাই সেইখন পঢ়ি পেলাই তেওঁৰ ওচৰত সেৱা কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁক শিষ্য হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলে। এইটো হৈছে কি, ৰাজে সুপূজিতা বিদ্যা, ৰাজে সুপূজিতা। নতু ধনম, কিন্তু ধনক কোনো পূজা নকৰে। বিদ্যাবিহীন পশু, বিদ্যাবিহীন লোক পশুৰ তুল্য। অবিদ্যা জীৱনং শূন্য দিক শূন্য চেদ বান্ধৱা পুত্ৰহীনং গৃহং শূন্য সৰ্বশূন্য দৰিদ্ৰতা। যে বিদ্যাহীন লোক, অবিদ্যা জীৱনং শূন্য, তেওঁলোকৰ জীৱনটো শূন্য। দিক শূন্য চেদ বান্ধৱা, আৰু দিক শূন্য, দিক শূন্য হৈ যায়, বন্ধুবিলাকো শূন্য হৈ যায় যদি অবিদ্যা হয়। পুত্ৰহীনং গৃহং শূন্য, আৰু যাৰ সতি সন্তাতি নাই তাৰ ঘৰখন শূন্য, আৰু সকলো শূন্য হৈছে দৰিদ্ৰতা।
এইবুলি কৌটিল্যত শাস্ত্ৰত আছে। যেই নহওক, তাৰ পিছৰ শ্লোকটি মই আগবঢ়াইছোঁ। ঈশা বৈশ্বমিদং সৰ্বং যৎকিঞ্চ জগত্যাং জগৎ তেন ত্যক্তেন ভুঞ্জিথা মা গৃধা কস্যচিৎ ধনম। যে ঈশ্বৰ এই চলমান জগতৰ বিদ্যমান, সেয়ে ত্যাগৰ মাজেৰে আমি ভোগ কৰিব লাগে আৰু কাৰো ধনলৈ কেতিয়াও লোভ কৰিব নালাগে। ঈশ্বৰ সৰ্বত্ৰমান, সকলোতে আছে। মহাপুৰুষ শংকৰদেৱ সেই বৰগীতত লিখিছে যে ঈশ স্বৰূপ হৰি সবঘতে বৈঠ জৈসন গগন ব্যাপ। সকলোতে, সকলো পাত্ৰতে, সকলো হেৰিতেই জীৱকুলেই হওক, উদ্ভিদকুলেই হওক, পক্ষীকুলেই হওক, সকলোতে ঘট হিচাপে ভগৱান সোমাই আছে। ঈশ স্বৰূপ হৰি সবঘতে বৈঠ জৈসন গগন ব্যাপ। গোটেই পৃথিৱীখন ব্যাপক্ত হৈ আছে, সকলো ভগৱানৰে সৃষ্টি। সেয়ে ঈশ্বৰক সকলোৱে ভক্তি কৰিব লাগে, সৰ্বত্ৰ বিদ্যমান। আৰু দ্বিতীয়টো কথা কৈছে কি, ত্যাগৰ মাজেৰে জীয়াই থাকিব লাগে। তেন ত্যক্তেন ভুঞ্জিথা, ত্যাগৰ মাজেৰে জীয়াই থাকিব লাগে। যে মানুহে যদি ত্যাগৰ মাজেৰে জীয়াই থাকে তেতিয়াহ'লে তেওঁ সুখ লাভ কৰে। ত্যাগেই ৰতিং বহতি, ত্যাগত আনন্দ আছে। কিন্তু ত্যাগ কৰিবলৈ যাওঁতে দুখো আহিব পাৰে, কিন্তু দুখত কেতিয়াও হতাশ হ'ব নালাগে বা সুখেটো উদ্বেলিত হ'ব নালাগে। সংস্কৃতৰ গীতা শাস্ত্ৰত আছে যে দুখেষু নদিগ্ন মনা সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে। দুখেষু নদিগ্ন মনা, দুখত মানে কেতিয়াও উদ্বিগ্ন হ'ব নালাগে আৰু সুখতো কি উত্ৰাল হ'ব নালাগে। আৰু যি ভয় ক্ৰোধ এৰিব পাৰিছে তেওঁ এই স্থিত প্ৰজ্ঞ বুলি কোৱা হৈছে। এইটো অৰ্জুনক কৃষ্ণই কৈছে। আৰু সেই কথাটো আমাৰ শংকৰদেৱে কীৰ্তনতো বৰ হেৰিত লিখিছে, কীৰ্তনত লিখিছে প্ৰহ্লাদ চৰিত্ৰত। প্ৰহ্লাদত কেনেকুৱা আছিল? সুখতো উদ্বেগ নাহি চিত্ত, নাহি স্পৃহা দুখতো কিঞ্চিত, ইন্দ্ৰিয়ক কৰিয়া নিয়ম, প্ৰাণিক দেখন্ত আত্মা সম। যে সুখতো উদ্বেগ নাছিল আৰু দুখতো তেওঁ কেতিয়াও দুখক স্পৃহা মানে নাহি স্পৃহা দুখতো কিঞ্চিত, দুখ আহিলেও তেওঁ তাত হেৰি নকৰিছিলে। দুখতো উদ্বেগ নাহি চিত্ত, নাহি স্পৃহা সুখতো কিঞ্চিত, সুখ হ'লেও তাতো তেওঁ কোনো হেৰি নাই, স্পৃহা নাই, দুখতো তেওঁ উদ্বেগতা নাই। আৰু ইন্দ্ৰিয়ক কৰিয়া নিয়ম প্ৰাণীক দেখন্ত আত্মা, সকলো প্ৰাণীক নিজৰ আত্মাৰ দৰে দেখিছিল। আত্মবৎ সৰ্বভূতেষু, সকলো প্ৰাণীক নিজৰ আত্মাৰ দৰে দেখিছিল। এইটো প্ৰহ্লাদৰ চৰিত্ৰত দেখুৱাইছিলে। তাৰপিছত কৈছে মা গৃধা কস্যচিৎ ধনম, কাৰো ধনলৈ কেতিয়াও লোভ কৰিব নালাগে। আৰু যিটো লোভৰ কাৰণে আজি আমি দেখিছোঁ কিছুমানে লক্ষ কোটি টকা অপহৰণ কেনেকৈ কৰিছে, কিন্তু তাৰ মাজত আকৌ ভাল মানুহ আমি দেখা পাইছোঁ। আমি আজি দেখিলোঁ বৰসিংবে বোলা সেই হোমগাৰ্ডটোৱে কেনেকৈ তেওঁ ত্যাগৰ বলেৰে আজি চিনাকি এটা নিদৰ্শন এটা দিছে, যাৰ কাৰণে তেওঁ চৰকাৰে তেওঁক পুৰস্কৃত কৰি তুলিছে। এইদৰে আমি এই শ্লোকটি ইমানতে শেষ কৰিছোঁ। আৰু সদৌ শেষত এটি শ্লোকেৰে আজি আমি অনুষ্ঠান শেষ কৰিম। সেই শ্লোকটি হৈছে তদ বৃদ্ধি প্ৰদীপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেক্ষ্যন্তে তে জ্ঞানম জ্ঞানিন তত্ত্বদৰ্শিন। তদ বৃদ্ধি প্ৰণিপাতেন, যে এজন গুৰুৰ ওচৰত প্ৰণিপাত জনাই বাৰে বাৰে সেৱা কৰি তেওঁক যদি আমি প্ৰশ্ন সোধোঁ, যিমান প্ৰশ্ন সোধা যায় তেতিয়া আমি সেই গুৰুৰ পৰাই সম্যক জ্ঞান লাভ কৰিব পাৰিম। তাৰমানে বাৰে বাৰে প্ৰশ্ন কৰিলেহে তাৰ উত্তৰ পাব আৰু তেতিয়াই সম্যক জ্ঞান লব্ধ হ'ব। মাধৱ পুৰুষে শংকৰ গুৰুক
তেনেকৈ বাৰে বাৰে প্ৰশ্ন কৰিছিলে। তেওঁৰ প্ৰথম যেতিয়া শাক্ত আছিল, তেওঁৰ সকলো উত্তৰ যেতিয়া গুৰুজনাই দিব পাৰিছিলে আৰু সকলো পিছত তেওঁৰ কি হৈছিল, সম্যক জ্ঞান হৈছিল আৰু তেওঁৰ ভৰিত সাষ্টাংগে প্ৰণিপাত জনাইছিল। এইটোকে কোৱা হৈছে যে কিন্তু সেইটো কৰিবলৈ যাওঁতে কেতিয়াও ভক্তিৰ অবিহনে হ'ব নোৱাৰিব। যে গুৰুক প্ৰশ্ন কৰিব যাওঁতেও সদায় ভক্তি থাকিব লাগিব। আৰু গুৰুৱে যেতিয়া শিষ্যক দেখা পাব যে তেওঁ সুন্দৰকৈ মোৰ পৰা ল'বলৈ বিচাৰিছে কিবা, তেতিয়া তেওঁ অকৃপণতা কাৰ্পণ্য নোহোৱাকৈ শিক্ষাটো দান কৰিব। সেয়ে আমাৰ ছাত্ৰসকলেও যদি তেনেকৈয়ে নজনা কথাটো বাৰে বাৰে গুৰুক প্ৰশ্ন কৰে, তেতিয়াহ'লে তেওঁৰ সম্যক জ্ঞান নিশ্চয় হ'ব। আৰু সদৌ শেষত সকলোকে শুভেচ্ছা জনাই পৰৱৰ্তী মোৰ ভিডিঅ'টো আকৌ আপোনালোকক চাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে চাই মোক উৎসাহ উদ্দীপনা দিব বুলি আশা ৰাখি আজিলৈ মোৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ।